Hello everyone, welcome to my channel Annie's Flavors 101. প্ৰিয় এটা ৰেচিপি লৈ আহিছো আপোনালোকৰ আগলৈ। ৰেচিপিটো হ'ল ইয়াখনি পোলাও। মোৰ নতুনকৈ যিসকলে চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। এতিয়া আহক মই ৰেচিপিটো কেনেকৈ বনাও তাকে চাওঁ। দুটা তেজপাত, 8টা ইলাচি, 5টা শুকান জলকীয়া, 1 চামুচ মান জালুক, 1 ইঞ্চি দালচিনি, 1 চামুচ গোটা ধনিয়া, 1 চামুচ গোটা জিৰা, এটা এনিছ, 6টা লং একেলগতে পিচি ললো গোটেইখিনি মিক্সিত। এতিয়া পিঁয়াজ, নহৰু, আদা 2 চামুচ একেলগতে লৈ ললো। মাংসখিনি ব্ৰইলাৰ মাংস লৈছোঁ মই আধা কেজি আৰু একেলগতে গোটেইখিনি লৈ মই এতিয়া ইয়াত বনাই যাম। পদ্ধতি চাই যাওক। এয়া মই প্ৰথমতে দিলোঁ ঘি, তাৰপিছত দিলোঁ আদা নহৰু পেষ্ট 2 চামুচ আৰু ভালকৈ মই সেইখিনি অকণমান ৰঙচুৱা হৈ যোৱাকৈ মই ভাজি ল'ম। তাৰপিছত দি দিলোঁ মই পিঁয়াজ 3টা ভালকৈ ভাজিম। ৰঙচুৱা হোৱাৰ লগে লগে মই মাংসখিনি দি দিম। ভালকৈ লৰাই তাতে মই নিমখ দিলোঁ, সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। ভালকৈ আকৌ ভাজিম। তাতে মই এই গৰম মছলাখিনি যিখিনি মই পিচি থৈছিলোঁ সেইখিনি মই তাতে দি দিম। আকৌ ভালকৈ মই লৰাই দিম। এতিয়া দিম মই 1 কাপৰ আধা কাপ পানী। এই ধৰণে লৰাই পেলাই আকৌ প্ৰেছাৰ কুকাৰৰ লিডখন লগাই দিম 2টা হুইচেল অহালৈ। এয়া মই লিডখন লগাই দিছোঁ। দুটা হুইচেল হৈ গ'ল। এতিয়া মই ভাপটো যোৱালৈকে ৰৈ উলিয়াই দিম। দৈ এবাটি, এচামুচ নিমখ সোৱাদ মতে দিব লাগিব। তাৰপিছত চাউল লৈছোঁ মই 2 কাপ, আমাৰ 4জন মানুহৰ হিচাপত। এইখিনি ঘি 2 চামুচ শেষত দিব লাগিব। ভাপ যোৱাৰ পিছত মই খুলিলোঁ, এইটো এনেকুৱা ধৰণে হৈছে। এতিয়া আকৌ মই গেছৰ মই জুইটো বহাই দিম, দি দিম। এতিয়া মই ইয়াতে দৈ দিম, চাউল দিম, ভালকৈ লৰাই ল'ম। আমি ইয়াত আৰু অন্যভাগে পানী দিব নালাগে। দৈৰে এই গোটেইখিনি সিজি ধুনীয়া ৰং এটা হৈ আহিব। নিমখ দিলোঁ সোৱাদ অনুযায়ী।
ঘি 2 চামুচ দি দিলোঁ শেষত। এতিয়া আকৌ লিডখন লগাই দিম ফাইনেল 2টা হুইচেল অহালৈ। এয়া ৰেডি হৈ গ'ল, ধুনীয়া হৈ আহিলে, কোনো একো হোৱা নাই। মই খুব পানী কম দিছোঁ, সেই দৈতে এয়া হ'ল। এতিয়া মই ছাৰ্ভ কৰিম। খুবেই টেষ্টি, আপোনালোকে সহজতে ফটাফট কুকাৰত দিব, আলহী আহিলে খুৱাব আৰু নিজে প্ৰথমতে সোৱাদ ল'ব, সোৱাদ লৈ আলহীকো খুৱাব। এনিছ ফ্লেভাৰ্ছৰ নাম লৈ লৈ খাব দেই, এইটো মোৰ ষ্টাইলৰ, সেইকাৰণে মই আপোনালোকক বনাই শিকালোঁ। যিসকলে মোৰ এই চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। থেংক ইউ।